হাই গাইজ আহি আছোঁ এটা জেগাত এটা জালুগুটি বুলি এটা জেগা আছে তাতে আহি আছোঁ তাতে এটা প্ৰগ্ৰাম হৈ আছে তাকে প্ৰগ্ৰামটোৰ বিষয়ে ইমান ভালকৈ নাজানো আজি আহিছোঁ ফাৰ্ষ্ট প্ৰত্যেক বছৰে হয় আজি ফাৰ্ষ্ট আহিছোঁ ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাইনেলি আমি আহি পাই গ'লোঁ আপোনালোকে চাওকচোন তাতে ইয়াতে কি হয় প্ৰগ্ৰামবিলাক মই গোটেই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম ব'লকচোন আপোনালোকে চাওক আৰু ইয়াতে গোটেই সুবিধাখিনি ৰাখিছে তেখেতলোকে আপোনালোকৰ হেল্থ চেকআপো ৰাখিছে চিকিৎসা শিবিৰ ৰাখিছে আপোনাৰ প্ৰেছ সাংবাদিকসকলৰ কাৰণে এটা শিবিৰ ৰাখিছে আপোনাৰ পুলিচৰ কাৰণে পুলিচ প্ৰশাসনৰ কাৰণে এই প্ৰগ্ৰামটো প্ৰতি বছৰে পতা হয় ভাগৱত পাঠটো একচুৱেলি আমি আহিব সময় নাপাওঁ কাৰণ মানে সময় নহয় একচুৱেলি আহিব নোৱাৰোঁ সেইকাৰণে এইবাৰ ভাবিলোঁ আহিম বুলি আৰু আপোনালোকক দেখাম দেখালোঁ গোটেই পৰিৱেশটো আৰু আছে আৰু দেখাম চাই থাকক আৰু এইফালেদি ভোজনালয়লৈ যায় এইফালেদি চব ভোজনালয় লিখা আছে আৰু ইয়াত খোৱাৰ কাৰণে ধুনীয়া ব্যৱস্থা কৰি দিছে তেখেতলোকে ইয়াত চাওক বঢ়িয়া ভালকৈ কৰি দিছে খাব পৰাকৈ ভাত আৰু তেখেতলোকে বনাই আছে বনোৱালৈকে আৰু এইবাৰ বাণিজ্য মেলা চাওঁ বোলো বাণিজ্য মেলা হৈ আছে তাতে এইটো কি বস্তু হয় হা বেৰুৱা এই সৰিয়হৰ হেৰি দি বনাইছে ন সৰিয়হৰ এইটো খাৰ দি বনাই যে কেইটকা এয়া পিচ দুটাত 10 টকা নহয় খাবলৈ ভাল হ'বনে খাবলৈ ভাল হ'বনে চাইছোঁ এইটো কেনেকুৱা লাগিছে ক'ব গোটেইখিনি
একচুৱেলি চালোঁ আমি চাই গৈ এতিয়া যাওঁ আৰু আন্ধাৰো হ'ল একচুৱেলি মোৰ মেছেজো আহিছিলে ছোৱালীজনীও আহিছিলে লগত মই দেখালোঁ তেনেকৈ হ'লে আন্ধাৰ হ'ল এতিয়া বস্তুখিনি চালোঁ আমি ভাল লাগিলে চাই আকৌ নেক্সট বছৰ আহিম বুলি ভাবিছোঁ আৰু আপোনালোককো দেখাম বুলি ভাবিছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো আজি ইমানলৈকে সামৰিছোঁ ধন্যবাদ।